Tiwa khai tum Langkhon festival mate ningkan esek thanthili arnam kardom kade amaipi kepaman po MLA Bidyasing Engleng ta chetong Karbi Anglong lake Englong so mate tribal along ripusi udap lasi Karbi Anglong along rialong penang an break jam Englong so akhidu asonsi akhitin ta methang jutang jubat nimrokom break jam asonsi akhitin ta ningkan esek arnamarni pen here to me kehang kachordom break jam Lason si pinipini pang kora truck tiwa mate garu akhe tumta aningkan rang ason Langkhon festival mate arnam arnia phan ningkan esek kachutiki sok han he hui lapen ke claim kedam ke messenger phan nang chordom bom wang bom si pining le thota Langhin constituency ke parlo lakha hini dikhuli mazgaon mate waisong school pathok lamalong indeng ke thom Langkhon festival kepaman po Bangso mai pi along alohi Aman pen Chophapon Dipu LAC MLA Bidyasing Engleng Karbi Anglong Autonomous Council Chairman Anparta Korkanti Constituency MAC Rajutiso Amri Constituency MAC Anparta Karbi Anglong Autonomous Council EM Dioping Maslai Lapen ke ongdung man peng kido ke theke dingatum chetong dunsi bangso mai pi ing samjin pen pachun po Koloni pen Buddho Singhansi, News First Karbi. Dekhoto nijor MLA area development phator pora dibo sage. Gotike rajor agত ঘোষণা কৰিছে। মিনিং লাংখন মানে কি কয়? লাংখন তো আমাৰ আসলতে এই যেটো ডেকোৰেশন যেটো বাম্বুৰ যে আছে বা হেইটোৱে লাংখন কিন্তু হেইটো পূজাৰ লগতে জড়িত কিয় আসলতে এই লম্বা লম্বাটো মানে নৃত্যৰ কাৰণে ব্যৱহাৰ হয় আৰু ছুটিটো যেটো ছুটিৰ লগতে নাচিছে এইটো আসলতে ৰাতি যেতিয়া এই লাংখন উৎসৱৰ দিনাখন ৰাতিহে এইটো চাচে এইটো মানে সমাধি বুলি কয় আমাৰ এইটো অনুষ্ঠান সামাজিক অনুষ্ঠান কাছাং বুলি কয় অসমীয়াত সেই তাতে মানে সেইটো বনোৱা হয় ৰাতি এইটো গোটেই হেৰি মানে নিয়ম নীতি শেষ হোৱাৰ পিছত ঘৰে ঘৰে এই ছুটি লাংখনটো হাতত লৈ পেলাই তাত মানে ঘৰৰ বেৰাত মাৰি মাৰি যায় তাৰ মানে এই গোটেইখিনি বেয়া বস্তুবিলাক খেদাই দিয়ে সেইটো লগত এনেকা এটা নিয়ম আছে কিন্তু ইয়াতো আৰু আমি এটা এই কমন এটাহে কৰিছোঁ যেতিয়া সেইটো যিটো গাঁৱৰ ভিতৰৰ নিয়মটো নহয় গতিকে এইবিলাকতো প্ৰেক্টিছটো ইয়াত নাই কিন্তু য'ত এতিয়া কৰে ৰাতিহে এইটো লাংখনটো বনায় আৰু কিন্তু নিয়ম শেষ হোৱাৰ লগে লগে এইটো এটা ঢোলৰ চেৱে চেৱে মানে ঘৰে ঘৰে সোমাই পেলাই এই বেৰাত মানে কোবাই থৈ আহে তাতে মানে বেয়া বস্তুবিলাক চব আঁতৰি যায় এইটো আমি কাৰ্বি আংলঙৰ 3টা জাগাত প্ৰত্যেক বছৰে এতিয়া পাতিবলৈ লৈছে এইটো হৈছে ইষ্ট কাৰ্বি আংলঙৰ চেলাবৰত এবছৰ ইয়াত কৰিছে আৰু ৰংখাং অঞ্চলতো 28 তাৰিখে হ'ব আমৰিত 31 তাৰিখে তাতে সমাপ্ত হ'ব আৰু এই লাংখন উৎসৱটো পতাৰ উদ্দেশ্যটো হৈছে পৰম্পৰাগতভাৱে যিটো কৰি আহিছে এইটো প্ৰি হাৰ্ভেষ্টিং এইটো উৎসৱ বুলি ক'ব লাগিব এতিয়া আমাৰ খেতি বাতি পথাৰে হওক বা এই ঝুম খেতিয়ে হওক শস্যবিলাক এতিয়া চপাবলৈ ওচৰ সময় চাপিছে গতিকে যাতে আমাৰ সেই শস্য চপোৱা আগে আগে যিমানখিনি অমংগল বেয়া বস্তুবিলাক আমাৰ খেতিৰ লগত মানে বেয়া যাতে নহয় আৰু আমাৰ গাঁওখনতো যাতে মানে বেয়া বস্তুবিলাক নাথাকে এই উদ্দেশ্যেৰে আমাৰ স্থানীয় দেৱতাসকলক পূজাৰ কাৰণে সেইটো প্ৰাৰ্থনাৰ কাৰণে সেই উৎসৱটো উদযাপন কৰা হয় গতিকে প্ৰত্যেক বছৰে নিজৰ নিজৰ গাঁৱতহে এইটো চলি থাকে কিন্তু বহুত ৰাইজে এইটো বাহিৰত গম নাপায় আমি আজিৰ যুগত যদিহে বাহিৰত বা প্ৰচাৰ নহয় তেতিয়াহ'লেতো তেনেকেই আমি লাহে লাহে নাইকিয়া হৈ যোৱাও দেখিবলৈ পাইছোঁ আৰু লগতে আমাৰ উঠি অহা যুৱতী চামসকলেতো আজি গুৰুত্বও কমি গৈছে নিজৰ ভাষা সংস্কৃতিবিলাককে মানে এইটো জীয়াই ৰাখিব লাগে ধৰি ৰাখিব লাগে এনেকুৱা ধৰণেও আমি দেখিবলৈ পোৱা গৈছে যাতে আমি ধৰি ৰাখিব পাৰোঁ আৰু নতুন প্ৰজন্মসকলে ইয়াৰ বিষয়ে শিকিব এটা সুবিধা পায়
এইটো কমন প্লেটফৰ্মত ওলাই আহিব পাৰে তেনেকুৱা কাৰণে এই উদ্দেশ্য লৈ পেলাই আমি এই ডেৰেকা মুকলি মঞ্চলৈকে ওলাই আনিবলৈ কাৰণে আমি আৰম্ভ কৰিলোঁ। আজি 18 বছৰ ভৰি দিয়া হৈছে, সেইটোৱে উদ্দেশ্য মেইন। আৰু ঠিক তেনেকুৱাই আমাৰ বহুতখিনি চিমিলাৰিটি আছে। পূজা পাৰ্বণ কৰা ৰাতিপুৱা যিটো ইয়াত পূজা মানে ৰংকেৰ নিচিনা এইটো পূজা কৰে, এইটোতো মানে মুৰ্গীকে কাটে আৰু এইটো যে মানে কাৰ্বিসকলৰ যেনেকা এইটো চাংকেলাং এনেকুৱাতো আমাৰ তিৱাসকলৰো সেইটো ছেম আছে। প্ৰায়খিনি পূজা পাৰ্বণবিলাক আমাৰ মিলে আৰু ইয়াতে যিটো অলপ আগতে এইটো কাৰ্বিসকলে যে নৃত্য এটা প্ৰদৰ্শন কৰিছে নিমচকী ৰুং, সেইটো আমাৰ তিৱাসকলৰ মাগ্ৰ ফৈদসকলৰ যিটো মইনাৰী কান্তি মিছাৱা বুলি কয় এইটো একেই আছে। চিমিলাৰিটি আছে হয়। আজি পৰিচয় দিবলৈ টান পাইছে, হয়তো আপোনালোকৰ তিৱাসকলেও ভাবিব পাৰে কিয় লেংটি পিন্ধা অমুক পিন্ধা, কিন্তু আমাৰ ভাগ্য ভাল, আমি এতিয়া ৰখি এতিয়া আহোম নিচিনা অসমত শাসন কৰা এই জাতি মৰণ মতকসকলেও এতিয়া আমাকে মানে ফল' কৰিছে। ট্ৰাইবেল লাগে আমি হৈছে চিনিয়ৰ ট্ৰাইবেল, সিহঁতে হ'ব জুনিয়ৰ ট্ৰাইবেল। সিহঁতে যদি লাভ নকৰে আহিব বিচাৰে আহিবলৈ যোৱা মোতকৈ এইটো আমাৰ ট্ৰাইবেল সংঘও মানে কি হয় নাও কৰিছে, কিন্তু সংৰক্ষণৰ যিখিনি সংৰক্ষণ এই সংৰক্ষণৰ ভিতৰত কিন্তু লছ হ'ব নালাগে বৰ্তমান আৰু আহিবলগীয়া দিনবিলাকৰ ক্ষেত্ৰতো এইটো দিব লাগে।